হেল্ল' এভৰিৱান এয়া আমাৰ ঘৰৰ পৰিৱেশ আগফালে ওলাই আহিছোঁ আৰু ইমান ধুনীয়া ৰ'দ দিছে খুবেই যেন ভাল লগা ৰ'দ দিলেই যেন ভাল লাগে মনটো যথেষ্ট ভাল লাগে ৰ'দত যেন গোটেই কাম বনখিনি কৰিও ভাল লাগে চ' এতিয়া ৰ'দ পোৱাই আছে অকণমান ভাল লাগিছে আকৌ চ' আপোনালোকক দেখাই দিছোঁ বহুত দিনৰ মূৰত ৰ'দ যাক ইমান দিন ৰ'দ নাছিলে যি কি নহওক বাৰু হিংসা কৰা মানুহৰো অভাৱ নাই আৰু বদনাম কৰা মানুহৰো অভাৱ নাই মানুহে ভাল দেখিলেও বেয়া পায় আকৌ বেয়া দেখিলেও বেয়া পায় নাজানো কাৰ কি মনোভাৱ একো নাই এনেকৈ আমি চলিবই লাগিব আগুৱাবই লাগিব নহয় জানো গতিকে ঘৰৰ কাপোৰ কানি চাফ চিকুণতা কৰিছোঁ কিয়নো পবিত্ৰ ৰমজান মাহ আহি আছে চ' আমি ৰমজানক আদৰিবলৈ যিমান কি ঘৰত সদায় নকৰোঁ কিয় তথাপিতো ৰমজান মাহ অহাৰ আগত বা ৰমজান মাহৰ বাবে সকলো প্ৰস্তুতি আগৰ পৰাই লৈ থকা হয় সকলো ৰেডি কৰি লোৱা হয় চাফ চিকুণতাৰ পৰা আদি কৰি বয় বস্তুৰ পৰা আদি কৰি এইফালে মিষ্টাৰে ৰেডি হ'ল আৰু তেখেত যাব বজাৰলৈ মাছ মাংস নানিবি মাছ মাংস নালাগে গোটেই কাম বন কৰি আজৰি হ'লোঁ গা মূৰ ধুই আজৰি হ'লোঁ আজি বহুত দিন বৰ ধুনীয়া ৰ'দ দিছে ইমান দিনে কোমল ৰ'দ হৈ আছিল কিন্তু ধুনীয়া ৰ'দ দিছে আজি গতিকে কাপোৰো বহুত ধুলোঁ ইফালে ঘৰৰ কাম কাজখিনি কৰিও আজৰি হৈছোঁ এতিয়া ৰাতিপুৱা সময় কণ চ' ৰাতিপুৱা মই কি কৰোঁ কি খাওঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চালেই গম পাব গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ গতিকে বলক তেন্তে কি কৰোঁ ভিডিঅ'টো মোৰ চাব এয়া ৰাতিপুৱাৰ যা যোগাৰ এইখিনি কৰিছিলোঁ আজি চ' ৰুটি শুকান ৰুটি আৰু ইফালে ঘুগুনি অকণমান ড্ৰাই কৰি বনাই লৈছিলোঁ ইফালে একাপ মোৰ ৰঙা চাহ মই আগতেও কৈছিলোঁ কোনে বাতিত চাহ খাই ভাল পায় কমেণ্টত জনাবচোন মই হ'লে খুবেই ভাল পাওঁ বাতিত চাহ খাই কিয়নো এনেকৈ খুবেই সৰুৰ পৰা খাইছোঁ যে এতিয়াও বাতিতে খাই ভাল পাওঁ আগতে চাহৰ কাপত চাহ খোৱা নাছিলোঁ এনেকৈ বাতিতহে চাহ খাইছিলোঁ সেইবাবে বাতিতে লৈ লৈছোঁ কিটচেন ডিপাৰ্টমেণ্টত সোমালে কেতিয়া সোমাইছোঁ আকৌ কেতিয়া যে ওলাম কোনো নিৰ্দিষ্ট সময়ে নাথাকে এটাৰ পিছত এটা ৰান্ধি থাকিবলগীয়া হৈ থাকে ন সকলোৰে কথা কৈছোঁ অকল মোৰ কথাই কোৱা নাই সকলো ছোৱালীৰ ক্ষেত্ৰতে ঠিক তেনেকুৱাই এটাৰ পিছত এটা ৰান্ধি থাকিবলগীয়া হয় পিঁয়াজ বাইদেউ নহৰু ইত্যাদি সকলোৰে লগতে গোটেই দিনটোৱে মোটামুটি পাৰ কৰিবলগীয়া হৈ যায় ইমানখিনি ভবাই নাছিলোঁ বিয়াৰ আগৰ জীৱন আৰু বিয়াৰ পিছৰ জীৱন ছোৱালীবিলাকৰ হয় নহয় বিয়া হোৱাৰ আগৰ জীৱনটো আৰু পিছৰ জীৱনটো যে ইমান বেছি তফাত থাকে ইমানখিনি ভবাই নাছিলোঁ কিমান কি যে স্বীকাৰ কৰিবলগীয়া হয় আৰু কিমান কি যে ত্যাগ কৰিবলগীয়া হয় একো নাই আগতে বস্তুৰ মূল্যও বুজি পোৱা নাছিলোঁ এতিয়া ইমানে যে পিঁয়াজ নহৰু আদা এইবিলাকৰ বস্তুৰ মূল্যও যে ইমানখিনি জনা হৈছোঁ ভবাই নাছিলোঁ এনেকুৱা যে বিয়াৰ পিছত যে ইমানখিনি আৰু শিকিব পাৰিম বা এনেকৈ যে ইমানেই বেলেগ হয় ইমানে যে পাৰ্থক্য হয় ভবাই নাছিলোঁ এয়া আছিলে মাংস চ' খাহীৰ মাংস এতিয়া খাহীৰ মাংসখিনিও বনাওঁ খাহীৰ মাংসৰ লগত আকৌ দালি ভাজি লাগিবই সৰু কোমোৰা অৰ্থাৎ জালি কোমোৰাবিলাক হয়তো আপোনালোক ভালদৰে মই ঠিক বুজাব কিজানি পৰা নাই
জালি কোমোৰাবিলাক আপোনালোকে কেনেকৈ খায়? আমি হ'লে এনেকৈ খাওঁ, ডাইৰেক্ট তেলত ফ্ৰাই কৰি জালি কোমোৰাবোৰ এনেকৈ ভাজি খোৱা হয়। এয়া কি দেখাইছোঁ গম পাইছেনে? এয়া হৈছে মৰিংগা পাউডাৰ। মানুহজনে এমাজনত অৰ্ডাৰ দিছিলে আৰু মৰিংগা পাউডাৰটো আহিলে আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সঁচাকৈ মৰিংগা পাউডাৰৰ উপকাৰ যাক ক'বলৈ আৰু ভাষা নাই। যথেষ্টখিনি উপকাৰ ইয়াতে পোৱা যায়। আমাৰ ছোৱালীবিলাকৰ ক্ষেত্ৰত যথেষ্টখিনিয়ে লাভৱান, কিয়নো আমাৰ তেজৰ সমস্যা আছেই বাৰু। বাকী ক'ব নাযাওঁ, সকলোৱে নিশ্চয় বুজিয়ে পাব। প্ৰেছাৰৰ সমস্যা, চুগাৰৰ সমস্যা বা গেছৰ সমস্যা ইত্যাদি। গতিকে আমি মৰিংগা পাউডাৰ খাবই লাগে। মৰিংগা পাউডাৰ সকলোৱে খাবলৈ চেষ্টা কৰক, কিয়নো বহুত বেমাৰৰ বাবে ভাল। হেল্ডি হৈ থাকিবলৈ আমি নিজে সদায় চেষ্টা কৰি চলিব লাগিব। এয়া সাজি কাচি ওলাইছোঁ, ইমানেই স্কিনত দাগ হৈছে, হয়তো আপোনাৰ কেমেৰাত ধৰিব পৰা নাই। একেবাৰে যত্ন নোহোৱা হৈ গৈছে। গ্লাছখন চাইছোঁ আৰু খুবেই বেয়া লাগিছে। যি কি নহওক বাৰু, এতিয়া ইভিনিং ৱাক কৰিবলৈ ওলাইছোঁ আমি দুয়ো। সকলোতকৈ মূল্যৱান নিজৰ শৰীৰ, দেহ, মন। আপোনালোকক কৈছোঁ মই মৰিংগা পাউডাৰ খোৱাৰ কথা। নিশ্চয় আপোনালোকে খাব আৰু কমেণ্টত জনাব। বহুত বেছি উপকাৰ হয়, বহুত বেছি লাভৱান হয়, বহুত বেছি বেমাৰৰ পৰা উপশম আমি পাম। সঁচাকৈয়ে খুবেই ভাল হয়। আপোনালোকে ট্ৰাই কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। নিশ্চয় আন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক।